ঠিক আছে থাকক আৰু চেনেলটো সাবস্ক্ৰাইব আৰু লাইক কৰিব নাপাহৰিব ঠিক আছে শংকৰ শৰ্মা সাফাই অভিযান চলি আছে আচাৰ্য প্ৰতিভা বিকাশ সন্মিলনৰ কাৰণে আমি সকলোৱে ইয়াত ৰাতিপুৱা 9 বজাত উপস্থিত হৈছোঁ সকলোকে মই সংকুলৰ তৰফৰ পৰা বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আচাৰ্য প্ৰতিভা বিকাশ সন্মিলনৰ প্ৰথম কাৰ্যসূচী সংকুলৰ পতাকা উত্তোলন আৰু এই পতাকা উত্তোলন মই এই বিদ্যালয়খনত উপস্থিত হ'ব পাৰিম আৰু কথা হ'ল কি যদি আমি ক্লাছ টেষ্টবিলাক আমি এক্টিভ কৰিব পাৰোঁ তেতিয়া সিহঁত নিজে নিজে ঠিক হৈ যাব ঠিক দিশত কেতিয়াও আমি কম্প্ৰমাইজ নকৰিম গতিকে শনি স্কুলখন আমি কেইজন ছাত্ৰ পঠাব পাৰিছোঁ তাৰো চিন্তা কৰিব লাগে কাৰণ ইয়াতে আমাৰ ডাঙৰ ছাত্ৰ ভাল ছাত্ৰ আছে ইয়াৰ পৰা পাছ কৰি যোৱা ইয়াৰ ছমৰীয়াৰ এজন ছাত্ৰ ইয়াতে পঢ়ি এতিয়া ইণ্টাৰনেশ্যনেল নেভিগেশ্যনৰ কেপ্টেইন পদত আছে ছোভিয়েট ৰাছিয়াত আছে তেওঁ গভৰ্ণমেণ্ট ছোভিয়েট ৰাছিয়া ভাৰতবৰ্ষখন এদিন সময় লাগিব এদিন এখন নিকা ভাৰতবৰ্ষ হ'ব বুলি আমি আশা কৰিব পাৰোঁ কাৰণ আমাৰ ছাত্ৰ সোমাইছে কাৰণ আমাৰ ছাত্ৰই এনেকুৱা আপোনালোকে এনেকুৱা এটা সংস্কাৰ দিছে যে এই ছাত্ৰ অন্ততঃ কিবা এটা বেয়া কাম কৰিবলৈ 10 বাৰ চিন্তা কৰে কোনোবা এজনক টান কথা ক'বলৈকে বহুবাৰ চিন্তা কৰে এজন মোৰ দেউতাৰ বয়সৰ এজন মোৰ খুৰাৰ বয়সৰ এজন আচাৰ্যৰ বয়সৰ গতিকে মই নকম কিজানি এনেধৰণৰ চিন্তা কৰে গতিকে এই সংস্কাৰ যেতিয়া আমাৰ ছাত্ৰ আগবাঢ়ি গৈছে নিশ্চয় সমাজখন এদিন সময় লাগিব সমাজখন এদিন এখন সুন্দৰ সমাজ গঢ়ি উঠিব তাৰ কাৰণে আমি যত্ন কৰিব লাগিব যাতে যে আচাৰ্য আচাৰ্যসকলৰ উদ্দেশ্যে মাৰ্গদৰ্শন কৰিলে তাৰ বাবে মই তেখেতলৈ শলাগৰ পৰাই জ্ঞাপন কৰিছোঁ শীতলাম শ্যামলাম মাতরম বন্দে মাতরম